আৰু আপুনি গোটেই সমগ্ৰ অসমৰ পৰিস্থিতিটোৰ জগত কথা যদি কয় স্বাস্থ্য আৰু শিক্ষাইটো মেইন গতিকে এতিয়াও অসমৰ 7খন জিলাত ব্লাড বেংক নাই হস্পিটেলত আজি 10খন জিলাত ভেন্টিলেশন নাই মেডিকেলত আজি 768টা উপস্বাস্থ্য কেন্দ্ৰ যি আছিল তাৰ নিজা ঘৰ নাই আজি কাৰ্বি পাহাৰত 262খন গাঁৱত খোৱা পানীৰ যোগান নাই আজি তেওঁলোকে উন্নয়নৰ গংগা বুৰাই দিয়াৰ কথা কয় 6218টা পথ এতিয়াও বিপদসংকুল অৱস্থাত আছে 15102 কিলোমিটাৰ পথ এতিয়ালৈকে পকীকৰণ হোৱা নাই এতিয়ালৈকে 27টা প্ৰকল্প বাকি আছে ৰাজ্যত অসম্পূৰ্ণ অৱস্থাত আছে 20375 কোটি টকা ব্যয় সাপেক্ষে চলি থকা 6338 কিলোমিটাৰ পথৰ অৱস্থা শোচনীয় 2015 চনতে সেই কামবোৰ আৰম্ভ কৰিছিলে অথচ তেওঁলোকে কিবা অজ্ঞাত কাৰণত আজিলৈকে সেই কামবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে আজি বিজেপিয়ে মণিপুৰত লোকসভা নিৰ্বাচন খেলিব পৰা নাই আজি লাডাখত খেলিব পৰা নাই নাগালেণ্ডত খেলিব পৰা নাই কাশ্মীৰ উপত্যকাত খেলিব পৰা নাই মেঘালয়ত তেওঁলোকে প্ৰাৰ্থী দিব পৰা নাই এইবিলাক জেগাত তেওঁলোকে প্ৰাৰ্থী দিব পৰা নাই আৰু তেওঁলোকে ডাঙৰ কথা কয় ডাঙৰ